প্ৰতীক্ষাৰ অন্ত মহাবাহুৰ ওপৰত নিৰ্মাণ সম্পূৰ্ণ হৈছে চতুৰ্থখন দলঙৰ পৰীক্ষামূলকভাৱে বগীবিল দলঙেৰে চলিল ৰেল ধেমাজি আৰু ডিব্ৰুগড়বাসীৰ দীৰ্ঘদিনীয়া এটা অভাৱ পূৰণ হোৱাৰ দিশে অতি শীঘ্ৰেই যাতায়াত আৰম্ভ হ'ব মহাবাহুৰ ওপৰত নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱা চতুৰ্থখন দলঙেৰে ইতিমধ্যে বগীবিল দলঙত পৰীক্ষামূলকভাৱে চলোৱা হৈছে ৰেল ইঞ্জিন আৰু দবা কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ ঘোষণা এই বৰ্ষৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব ধেমাজি ডিব্ৰুগড় তথা সমগ্ৰ ৰাজ্যবাসীৰ উৎকণ্ঠা আৰু আশাৰ একমাত্ৰ দলং বগীবিল CRS অলৰেডি ইনস্পেকশ্যন কৰিছে তাৰমানে প্ৰকল্প শেষ হোৱাৰ পাছতে CRSৰ পৰা ইনস্পেকশ্যন কৰোৱা যায় আৰু তেওঁলোকে যেতিয়া এইটো পাছ কৰে তেতিয়া আমি গাড়ী চলাব পাৰোঁ এই বছৰৰ ভিতৰতে হ'ব খালি প্ৰাইম মিনিষ্টাৰৰ সময়ৰ ওপৰতে নিৰ্ভৰ কৰে তেখেতে যেতিয়া সময় দিব তেতিয়া আমি উদ্বোধন কৰিব পাৰিম 4.94 কিলোমিটাৰ দৈৰ্ঘ্যৰ বগীবিল দলঙত থাকিব দুটাকৈ ৰেলৰ ট্ৰেক যিখন দলঙে সংযোগ কৰিব ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে ধেমাজিৰ কুলাজান আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ দিশে ডিব্ৰুগড় জিলাক সংযোগ কৰিব বহু প্ৰত্যাশিত বগীবিল দলঙে পূৰ্ণ গতিত চলিছে বগীবিল দলঙৰ অন্তিম পৰ্যায়ৰ কাম এইটো বছৰৰ ভিতৰত কমপ্লিট হৈ যাব ডিচেম্বৰ ভাবি আছো ডিচেম্বৰত কমপ্লিট হৈ যাব 25 ডিচেম্বৰত বাজপেয়ীৰ জন্মদিন সেইদিনা সিহঁতি মানে চৰকাৰে কৰে নেকি আশা কৰা হৈছে চলিত বৰ্ষৰ 25 ডিচেম্বৰত অটলজীৰ জন্মদিনৰ দিনাই মুকলি হ'ব এইখন দলং উল্লেখ্য যে বিগত 2 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিছিল বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য আৰু মাথোন দুটা মাহৰ অপেক্ষা প্ৰতীক্ষাৰ অন্ত পেলাই অতি শীঘ্ৰেই যাতায়াত আৰম্ভ হ'ব বগীবিল দলঙেৰে দুটাকৈ ট্ৰেকত চলিব ৰেল কেমেৰা পাৰ্চন মনোজৰ সৈতে নতুন দিল্লীৰ পৰা দীক্ষিত শৰ্মা আৰু বগীবিল দলঙৰ পৰা সুৰজ দত্ত আৰু ভাস্কৰ সভা পণ্ডিত নিউজ লাইভ